नमस्कार मैं विजय राम टेक्नोलॉजी आसामीज ज्ञान चैनल आदरणी जनाइছো बंधुসকল আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কল ৰেকৰ্ডাৰৰ বিষয়ে কিছুমান কথা কম। বন্ধুসকল সকলোৱে জানে যে আজিকালি ডিজিটেল যুগত আপোনাৰ যদি কিবা অসুবিধা হৈছে বা কোনোবাই যদি আপোনাক প্ৰব্লেম কৰিছে তেতিয়াহ'লে আপুনি যদি আইনৰ ব্যৱস্থা ল'ব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰুফ দিয়াটো নিশ্চয় প্ৰয়োজনীয়। প্ৰুফ নোহোৱাকৈ আপুনি কোনো আইনৰ সহায় ল'ব নোৱাৰিব। সো আজিকালি যদি আপুনি কিবা বিপদৰ সন্মুখীন হৈছে তেতিয়াহ'লে আপুনি তাৰ প্ৰুফ দিহে আপুনি আইনী ব্যৱস্থা ল'ব পাৰিব। সো বন্ধুসকল তাৰ ভিতৰত এটা হৈছে কল ৰেকৰ্ডাৰ। বন্ধুসকল কল ৰেকৰ্ডাৰ এটা এনেকুৱা প্ৰুফ যি প্ৰুফটোৰ জৰিয়তে যদি আপোনাক কোনোবাই কল কৰি দম দিছে বা কোনোবাই যদি আপোনাক কল কৰি পইচা ডিমাণ্ড কৰিছে বা আপুনি যদি কিবা চৰকাৰী বা প্ৰাইভেট কামৰ কাৰণে ক'ৰবাত ফোন কৰিছে যদি তাত পইচা ডিমাণ্ড কৰা হৈছে বা ঘুষ বিচৰা হৈছে বা কোনোবাই আপোনাক কল কৰি প্ৰাণে মৰাৰ ভাবুকি দিছে বা আপোনাক কল কৰি কোনোবাই ব্লেকমেইলিং কৰিছে তেতিয়াহ'লে সেইখিনি আপুনি কল ৰেকৰ্ডিং কৰি আপুনি আইনৰ সহায় ল'ব পাৰিব। সো বন্ধুসকল আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ নিজৰ মোবাইলত কল কৰি থকা অৱস্থাত কল ৰেকৰ্ডিং কৰিব পাৰিব। তেতিয়াহ'লে বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল সবতকৈ প্ৰথমতে মই আপোনালোকক দেখুৱাম যে কিছুমান মোবাইল ফোনতে কল ৰেকৰ্ডিঙৰ অপশ্যন থাকে। হয়তো বেলেগ এটা মোবাইলত বেলেগ এটা ছেটিংছত কল ৰেকৰ্ডিং কৰাৰ অপশ্যন থাকিব পাৰে। মোৰ মোবাইলত থকাটো মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে দেখিছে মোৰ মোবাইলত ইয়াতে আছে কল ৰেকৰ্ডিং কৰাৰ অপশ্যন। যদি মই এইটো এনেবল কৰি দিওঁ তেতিয়াহ'লে অটো কল ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব। আপোনালোকে দেখিছে ইয়াত অটো কল ৰেকৰ্ডিং অনৰ অপশ্যন আহি গৈছে আৰু যদি এইটো মই অফ কৰি দিওঁ তেতিয়াহ'লে দেখিছে অটো কল ৰেকৰ্ডিং অফ। সো বন্ধুসকল সকলো মোবাইলতে কল ৰেকৰ্ডিং কৰাৰ অপশ্যন নাথাকে। সো যদি আপুনি কল ৰেকৰ্ডিং কৰিব বিচাৰে তেতিয়াহ'লে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আপুনি ডাউনলোড কৰিব লাগিব। তাৰ কাৰণে আপুনি প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপুনি ইয়াত টাইপ কৰিব কল ৰেকৰ্ডিং। যেনেকৈ আপুনি কল ৰেকৰ্ডাৰ বুলি টাইপ কৰি সাৰ্চ কৰিব আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণে কল ৰেকৰ্ডিং কৰাৰ অপশ্যন আছে। সো মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে এই কল ৰেকৰ্ডিঙৰ যি এপ্লিকেশ্যন এইটো আপোনালোকে ডাউনলোড কৰিব। এইটো যি কল ৰেকৰ্ডিং এপ্লিকেশ্যন এইটোত বহুত ধুনীয়াকৈ আপোনালোকে কল ৰেকৰ্ডিং কৰিব পাৰিব অতি সহজতে। ইয়াত বেছি ছেটিংছ কৰাৰ কোনো প্ৰয়োজন নাই। সো আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে এইটো মই সাজেষ্ট কৰিম। আহক এতিয়া আমি ডাউনলোড কৰি চাম। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে এইটো 17 MBৰ হয়, এইটো বেছি MBৰ নহয়। আৰু আপোনালোকে এইটো দেখিছে 50 মিলিয়ন প্লাছ আছে ইয়াৰ ডাউনলোডাৰ। সো এইটো অতি ভাল এপ্লিকেশ্যন হয়, সেইকাৰণে ইমান মোবাইল ইউজাৰে ডাউনলোড কৰিছে। আহক এতিয়া আমি ইনষ্টল কৰোঁ। দেখিছে আপোনালোকে মোৰ এপ্লিকেশ্যনটো ডাউনলোড হৈ আছে। বন্ধুসকল দেখিছে থাৰ্ড পাৰ্টি কল ৰেকৰ্ডাৰ যি এপ্লিকেশ্যন এইটো ডাউনলোড হৈ গৈছে। এতিয়া আমি অপেন কৰোঁ। যেনেকৈ আপুনি এপ্লিকেশ্যনটো অপেন কৰিব তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াত দেখিছে পাৰ্মিশ্যনৰ অপশ্যন আছে। ইয়াত কেইটামান আপোনালোকক পাৰ্মিশ্যন বিচাৰিব, সেইকেইটা আপুনি এলাউ কৰিব লাগিব। ষ্ট'ৰেজটো আপুনি পাৰ্মিশ্যন দিব লাগিব কিয়নো আপুনি যিখিনি ৰেকৰ্ডিং কৰে ক'ত ছেভ হ'ব। যদি আপুনি ষ্ট'ৰেজ পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে ষ্ট'ৰেজতে ছেভ হ'ব। আৰু আপোনালোকে ইয়াত দেখিছে ৰেকৰ্ডিং অডিঅ', আপোনালোকে এইটো পাৰ্মিশ্যন দিব লাগিব তেতিয়াহে অডিঅ' ৰেকৰ্ডিং হ'ব। তাৰপিছত ইয়াত দেখিছে মেনেজ কল, আপোনালোকে এইটো পাৰ্মিশ্যন দিব লাগিব তেতিয়াহে কল মেনেজ কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিছে কণ্টেক্টটো আপোনালোকে পাৰ্মিশ্যন দিব লাগিব তেতিয়াহে আপুনি যিকেইটা কণ্টেক্ট নাম্বাৰত কল কৰিব সেই নাম্বাৰকেইটাৰ কল ৰেকৰ্ডিং হ'ব। তাৰপিছত আপোনালোকে তলত দেখিছে ইয়াত কণ্টিনিউৰ অপশ্যন আছে। চিম্পলি আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। যেনেকৈ আপুনি ক্লিক কৰিব তাৰপিছত এলাউ কৰি দিব, আকৌ এলাউ কৰি দিব, সকলোখিনি এলাউ কৰি দিব। বন্ধুসকল আমাৰ এই এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ গৈছে। এই এপ্লিকেশ্যনটোত আপোনালোকে কি কৰিব পাৰিব চাওক। ইয়াত আপোনালোকে সকলোখিনি ইনকামিং কল আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব, সকলোখিনি আউটগয়িং কল ৰেকৰ্ডিং কৰিব পাৰিব, আনলিমিটেড কল আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব আৰু আপুনি ৰেকৰ্ডিং কৰা সেই ৰেকৰ্ডখিনি আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব, মেনেজ কৰিব পাৰিব। তাৰপিছত ইয়াত ক্লাউড বেকআপ ল'ব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত ষ্টাৰ্টত ক্লিক কৰি দিব। এপ্লিকেশ্যনটো অপেন কৰাৰ পিছত আপোনালোকে এটা পাৰ্মিশ্যন দিব লাগিব। তাৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে বন্ধুসকল ইয়াত কল ৰেকৰ্ডাৰ যি এপ্লিকেশ্যন এইটো অফ হৈ আছে, আপোনালোকে এইটো অন কৰিব লাগিব। ইয়াত ক্লিক কৰি আপোনালোকে অন কৰিব পাৰিব। তাৰপিছতহে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। আমি দেখিছে বন্ধুসকল আমি এইটো অন কৰি দিছোঁ। বন্ধুসকল আপোনালোকে ইয়াত যিমানখিনি কল ৰেকৰ্ডিং হ'ব সকলোখিনি আপোনালোকে ইয়াতে চাব পাৰিব আৰু মেনেজো কৰিব পাৰিব। চবতকৈ প্ৰথমতে আপোনালোকৰ পৰা দেখিছে কল ৰেকৰ্ডাৰ ইয়াত দিয়া আছে। দেখিছে ইনকামিং কল, মানে আপোনাৰ মোবাইলত যিমানখিনি কল আহিব
তাৰ ৰেকৰ্ডিংখিনি চাবৰ কাৰণে হ'লে আপুনি এই ইনকামিং কলত ক্লিক কৰিব লাগিব আৰু সকলো কলৰ ৰেকৰ্ড আপুনি চাবলৈ হ'লে আপোনালোকে অল কলত ক্লিক কৰিব আৰু অল কলত ক্লিক কৰি আপোনালোকে ইয়াত চাব পাৰিব। তাৰপিছত আপুনি কল কৰা যি ৰেকৰ্ডিং সেইখিনি শুনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আউটগোয়িং কলত ক্লিক কৰিব। সো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে সকলোখিনি খালী আছে। এতিয়া আমি এটা ৰেকৰ্ডিং কৰি ডেমো চাওঁ আহক। বন্ধুসকল দেখিছে এইমাত্ৰ যে আমি কল কৰিছিলোঁ সেইটো ইয়াত ছেভ হৈ আছে। এইটো আপোনালোকে আউটগোয়িঙত চাব পাৰিব কিয়নো আমাৰ ফালৰ পৰা কল কৰা হৈছিলে। আপুনি যদি প্লে কৰি চাই তেতিয়াহ'লে এইটো শুনিব পাৰিব। আমাৰ ইয়াত সাউণ্ড অহা নাই কিয়নো আমি স্ক্ৰীন ৰেকৰ্ডিং কৰি আছোঁ, সেইকাৰণে আমাৰ ইয়াত সাউণ্ড অহা নাই। তো বন্ধুসকল আপোনালোকে যদি নৰ্মেলকৈ শুনে তেতিয়াহ'লে শুনিব পাৰিব। আৰু আপোনালোকে এনেকৈ আপোনাৰ মোবাইলত আপোনালোকৰ ইম্পৰ্টেণ্ট যিখিনি কথা বতৰা হয় সেইখিনি ৰেকৰ্ডিং কৰি ছেভ কৰিব পাৰিব। আই হোপ বন্ধুসকল আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব, কিয়নো এনেকুৱা টেকন'লজি ভিডিঅ' মই প্ৰায় আপলোড কৰি থাকোঁ। যেতিয়া মই এনেকুৱা নতুন ভিডিঅ' আপলোড কৰোঁ সেই নটিফিকেশ্যন আপুনি পায়। চ' বন্ধুসকল আজিৰ ভিডিঅ' ইমানে। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।